হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল নিবেদিতা ব্লগ। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। বহুদিন ভ্লগ বনোৱাব পৰা নাই, ক'তো ফুৰিব যোৱা নাই। চ' আজি যাম, আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈ। চ' যাই আছোঁ ৰ'ব। আমাৰ ৰাস্তা পালে এইবোৰ পুখুৰী, ইয়াতে ভেট ফুল আছে পুখুৰীটোত, বহুত আছে। যাই আছোঁ ৰ'ব বাহঁতৰ তাত, বাৰ লগত যাম ফুৰিব আজি। যাই আছোঁ ৰ'ব, পোৱা নাই, পাম আৰু অলপ আছে। যাই আছোঁ ৰ'ব। আজি ফুৰিবলৈ যাম, বহুদিন যোৱা নাই আৰু ভ্লগো বনোৱা নাই মই। বা আৰু মই যাম, এইটো স্কুটি বাই ওলাই আহিছোঁ ৰ'ব। বাটো যাই আছোঁ ৰ'ব, চেণ্ডেলটো পিন্ধি লওঁ। তাত ফুটবল খেলি আছে, বা আহিছে ৰ'ব গাড়ী লৈ। ইয়াত ৰখিলে, এতিয়া মই উঠি লওঁ ৰ'ব। এইটো দি লওঁ ফাৰ্ষ্ট, উঠিলোঁ। যাম ৰ'ব, মোবাইলটো লৈ ল'লোঁ। এতিয়া যাম, গাড়ী ষ্টাৰ্ট দিলে যাই আছোঁ ৰ'ব। আজি কদমতলতে যাম এনেই ফুৰিব। চ' বাই মোবাইলত ৰিচাৰ্জো কৰিব একেলগে, আৰু এনেই ফুৰিও আহিম। দেখাই যাম, ভিডিঅ'টো শেষলৈ চাই যাব। যাই আছোঁ ৰ'ব, হয় ৰাস্তা পোৱা নাই, পাম আৰু অলপ আছে। যাই আছোঁ ৰ'ব, হয় ৰাস্তা পালোঁ। ইয়াতে আমি গধূলি ফুৰিবলৈ আহোঁ দলঙত। চ' দেখাই দিছোঁ আপোনালোকক ভালকৈ দলংখন। ইয়াতে গধূলি আহোঁ। নিচুকনি জুৰি যায় শয়নত দুটি নয়ন মধুৰ দুগামতে আউজিলে হিৰত ভাগেনে চিকুনে সোণ টোপনি তোমাৰ। কোন আহি আছে? এতিয়া যাই আছোঁ দোকানত ৰিচাৰ্জ ভৰাব মোবাইলত। যাই আছোঁ ৰ'ব, মানে বাৰ ৰিচাৰ্জ শেষ হৈছে মোবাইলত, তো ভৰাই লওঁ। এই দোকান এতিয়া ৰিচাৰ্জটো ভৰাই লওঁ। 299 ভৰাব বোলে। ইভাগে চক, ইভাগ চাইডে দেখাই দিছোঁ আপোনালোক। ঘামে চামে অৱস্থা নাই একদম, চুলি একদম উখৰ মুখৰ হৈ গৈছে। দেখাই আছোঁ ৰ'ব। এইবোৰ সূতাৰ দোকান এইখন, মোবাইল ৰিচাৰ্জো ভৰাই তাত, আৰু দেখাই আছোঁ ৰ'ব ইয়াতে। চ' বা আৰু এইটো দোকানীটো। এতিয়া যাই আছোঁ গাড়ীৰ তাত, মানে গাড়ীখন অলপ দূৰত থোৱা হৈছে। পালোঁ গাড়ীখন আহি এতিয়া বহুত ভাল লাগিছে। এইটো চাবি গাড়ীৰ, মায়ে দেখাই দিলে এবাৰ। এতিয়া ফাইনেলি ঘৰত যাব পাম। এইটো মোবাইল উলিয়ালে। চ' বাৰ পইচা আছে বহুত, তো এতিয়া পইচাটো কভাৰত ল'ব এতিয়া। আৰু তাৰপিছত মোৰ হাতত থকা লগৰদাৰ বাক দি দিলোঁ। এতিয়া আমি ঘৰত যাম, মানে যাই আছোঁ ঘৰলৈ। মায়াময় উশাহৰ মেয়ানে যাযাবৰী মোৰেনো হেঁপাহ বুটলি সামৰি তোমাৰেনো কাষৰলে উভতাই আনিলা, জীয়াই তুলিলা মোক, জীয়াই তুলিলা মোক, জীয়াই তুলিলা। এই ৰিক্ত বুকুতে বাসনা ঢালিলা, মোৰ তেজে তেজে শিৰে শিৰে বোৱালা প্ৰেমৰ অলকানন্দ।
পাম এতিয়া পালোঁ আমাৰ কালভাৰ। ইয়াতে কালভাৰত বহু গধূলি গৰু ঘাঁহ খাই আছে, যাই আছোঁ ৰ'ব। ঘৰ পাই গ'লোঁ। ভিডিঅ'টো শেষলৈ চালে, ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু লগ পাম নেক্সট ভিডিঅ'ত। বাই।